हेलो फ्रेंड्स गुड मर्निंग टू एवरीवन सो आमी आगर भिडिओ तो आलोचना करिसो सो आज आमी पेज नम्बर 10 पर आरम्भ करिसो साइंसर पेज नम्बर 10 इयाते तोमालोके चाबी जे तलत लिखा आछे अपहरण बा प्रतिस्थापन बिक्रिया अपहरण बा प्रतिस्थापन बिक्रिया एटुर बिषये इयाते कइसे इयाते बेसि कोৱা নাই इयाते उदाहरणमूलक दिছে মই लिखि दिছো प्रतिस्थापन बा अपहरण बिक्रिया काक बोले जे एटु केनेকুৱা এটা बिक्रिया जी बिक्रियात इयाते मैं लिखिছো जी बिक्रियात एटा যৌগৰ পৰা এটা মৌলই আন এটা মৌলই प्रतिस्थापन কৰি নতুন যৌগ গঠন কৰে তাকে কি বলে प्रतिस्थापन বিক্রিয়া বলে কি করে ইয়াতে চাবি তোমালোকে যে এটা মৌলই আন এটা মৌলক ইয়াতে চোৱা এপি মানে আয়রন আৰু কপাৰ সালফেট এইটো বিক্রিয়া ঘটি কি হৈছে आयरन सालफेट प्लस कपार एनेकुई सृष्टि होइছে ইয়াতে কি কৈছে जी বিক্রিয়াত এটা যৌগৰ পৰা এটা মৌলই আন এটা মৌলই প্ৰতিস্থাপন কৰি নতুন যৌগ গঠন কৰে ইয়াতে চাবি আয়রন আৰু ইয়াতে কপাৰ সালফেট আছে এই দুটা বিক্রিয়া কৰি আয়রনে কপাৰক কি কৰে অপহৰণ কৰি এই আয়রনৰ ঠাইটো লৈ দিছে আৰু ইয়াতে নতুন এটা কি হৈছে যৌগ গঠন হৈছে আৰু কপাৰ সাইড ফালে গল সো তোমালোকে ইয়াতে চাবি যে আয়রনে কপাৰক কি কৰিলে অপহৰণ কৰিলে বা प्रतिस्थापन करिले तो आर नतुन যৌগ गठन करिले आर एनेकुवा बिक्रियाके कि बोले अपहरण बा प्रतिस्थापन बिक्रिया बोले जी बिक्रियात जी बिक्रियात एटा যৌগৰ পৰা आन एटा मौलक आन एटा मौलই प्रतिस्थापन करी बा अपहरण करी नतुन যৌগ गठन करे एनेकुवा बिक्रियाके प्रतिस्थापन बा अपहरण बिक्रिया बोले सो बुझी पाइছা बोधय তোমালোকে लिखिबी तार पिছত ইয়াতে চাবি যে ইয়াতে বহুত উদাহৰণ লিখ দিছে ইয়াতে এটা দিছে জিন কপাৰ সালফেট প্লাস জিন অক্সাইড ইয়াতে জিন আর কপাৰ সালফেট জিনে কপাৰক অপহৰণ কৰি জিন সালফেট কি কৰিলে গঠন কৰিলে জিন সালফেট নতুন আৰু কপাৰে অপহৰণ হৈ গল ইয়াতে লেড আৰু কপাৰ ক্লোৰাইড ইয়াতেও লেড ক্লোৰাইড সৃষ্টি হৈছে আৰু কপাৰ আনফালে গৈছে সো এনেকুৱা এটা প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া এনেকুৱা এটা বিক্ৰিয়া तार पिছত चाबी दि अपहरण बिक्रिया याते कइसे दि अपहरण बिक्रियात कि হয় दि अपहरण दि माने दुटा जिकोन दुटा अपहरण बिक्रियात दुटा मौलय कि হয় माने याते এটা দিছে সবই সোডিয়াম সালফেট আৰু বেরিলিয়াম ক্লোরাইড সোডিয়াম সালফেট আৰু বেরিলিয়াম ক্লোরাইড যেতিয়া বিক্রিয়া হৈ গল তেতিয়া বেরিলিয়াম সালফেট আৰু সোডিয়াম ক্লোরাইড কি হৈছে গঠন হৈছে অর্থাৎ সোডিয়াম সালফেট নহয় সোডিয়াম ক্লোরাইড গঠন হৈছে আৰু বেরিলিয়াম সালফেট কি হৈছে তো দি অপহৰণ হৈছে মানে দুটাই অপহৰণ হৈছে এওঁৰ লগত আৰু এওঁৰ লগত কি হৈছে মানে মিলি গৈছে আৰু নতুন কি হৈছে পদাৰ্থ গঠন হৈছে সো তোমালোকে এইটো মনত ৰাখিবি যে দি অপহৰণ বিক্ৰিয়াত কি হয় দুটা মৌলই কি হয় মানে অদলি বদলি হয় বা এটাই আনটোৰ ঠাইটো আনটোৰ ইটোৰ ঠাই কি কৰে লয় সো তোমালোকে এইটো পিছত মই আৰু বুজাই দিম এইটো লাগিলে ইয়াতে তাৰপিছত দি অপহৰণ বিক্ৰিয়াত কি দিছে পানীত অদ্ৰব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা এই অদ্ৰব্য পদাৰ্থক অধ্যক্ষেপণ বোলে কোশ্চেন এনেকৈ কাটি আছে এতিয়া পানীত অদ্ৰব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা এই অদ্ৰব্য পদাৰ্থটো কি বোলে এনেকৈ কোশ্চেন আহে তো হ'ব কি আমাৰ অধ্যক্ষেপ বোলে ইয়াতে আৰু আছে অধ্যক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধ্যক্ষেপণ বিক্রিয়া বুলি কোৱা হয় এইটো এটা কোশ্চেন আহিব পাৰে যে অধ্যক্ষেপ উৎপন্ন হোৱা বিক্রিয়া কি বুলি কোৱা হয় বা কি বুলি ক'ব পাৰি অধ্যক্ষেপ উৎপন্ন হোৱা বিক্রিয়াক অধ্যক্ষেপণ বিক্রিয়া বুলি ক'ব হয় সো এইটো মনত ৰাখিবি ইয়াতে আমি পালো দি অপহৰণ বা প্ৰতিস্থাপন কেনেকুৱা এটা বিক্রিয়া তাৰপিছত দি অপহৰণ মই বুজাই দিলোঁ যে ইয়াতে এনেকৈ দি অপহৰণ দুটাই অপহৰণ হয় আৰু অধ্যক্ষেপ এইবিলাক আমি পালোঁ সো তোমালোকে কোশ্চেনটো বনাই খাতাত কপিত ভালকৈ লিখি যাবি আৰু মুখস্থ কৰি যাবি আৰু যদি কিবা প্ৰব্লেম থাকিলে কমেণ্টত সুধিব পাৰিবা তাৰপিছত 12 পেজ ওপৰত চাবি একদম ওপৰত ইয়াতে এটা কোশ্চেন আছে যে দি অপহৰণ বিক্ৰিয়া যেটো কৈছিল আমি আগতে এই দি অপহৰণ কাক বুলি ইয়াতে দি দিছে যি বিক্ৰিয়াত বিক্রিয়ক পদার্থ দুটার মাজত আয়নৰ বিনিময় ঘটে তাকে দি অপহৰণ বিক্রিয়া বোলে যি বিক্রিয়াত বিক্রিয়ক পদার্থ দুটার মাজত আয়নৰ বিনিময় ঘটে তাকে কি বোলে দি অপহৰণ বিক্রিয়া বোলে
ইয়াতে চাবি দ্বি অপহৰণ বিক্ৰিয়া এইটোৰ বিষয়ে মই কৈ আছিলোঁ যে ইয়াতে দুটাই অয়নৰ কি হৈছে বিনিময় ঘটিছে এওঁৰ লগত আৰু এওঁৰ লগত কি হৈছে মিলি গৈছে আৰু নতুন পদাৰ্থ গঠন হৈছে বুজিছা তো দ্বি অপহৰণ বিক্ৰিয়া কাক বোলে ইয়াতে তোমালোকে পাইছা তাৰপিছত আমি তলফালে যাম ইয়াতে দিছে কি আৰু এটা বিক্ৰিয়া দিছে জাৰণ আৰু বিজাৰণ বিক্ৰিয়া জাৰণ আৰু বিজাৰণ ইয়াতে চাবি তোমালোকে ইয়াতে কোশ্চেন এটা আছে যে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰ আবৃত হৈ পৰে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰে এই কলা পদাৰ্থখিনি কিয় উৎপন্ন হ'ল ইয়াতে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰে এইটো কোশ্চেন আহিব পাৰে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কি ৰঙেৰে আবৃত হৈ পৰে ইয়াতে কলা ৰঙৰ কপাৰ অক্সাইডৰ এখনৰ চামনিৰে আবৃত হৈ পৰে আৰু এনেকুৱা চামনিৰে আবৃত হোৱাৰ কাৰণ কি এনেকুৱা যে কলা ৰঙৰ কপাৰ অক্সাইডৰ চামনিৰে আবৃত হোৱাৰ কাৰণ কি কোশ্চেন আহিব পাৰে যে ইয়াৰ কাৰণ হ'ল ইয়াতে দিছে কাৰণ হ'ল কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড গঠন হয় বাবে এনেকৈ হয় বুজিছা যে কপাৰৰ লগত কি যোগ হয় অক্সিজেন ইয়াতে বিক্ৰিয়াটো দেখুৱাই দিছে কপাৰ প্লাছ অক্সিজেন কি হৈছে কপাৰ অক্সাইড গঠন হৈছে আৰু এই কাৰণে এই কলা ৰঙৰ কপাৰ অক্সাইডৰ চামনিৰে আবৃত হৈ পৰে সো তোমালোকে এইটো মনত ৰাখিবি আৰু ইয়াতে দিছে আৰু যদি উত্তপ্ত পদাৰ্থখিনিৰ ওপৰেদি হাইড্ৰজেন গেছ পঠোৱা হয় তেন্তে পৃষ্ঠৰ কলা আৱৰণৰ মুগা হৈ পৰিব বুজিছা এইটো উত্তপ্ত পদাৰ্থখিনিৰ ওপৰেদি হাইড্ৰজেন গেছ যদি যায় তেন্তে কি ৰঙৰ হৈ পৰে কোশ্চেন আহিব পাৰে এনেকৈ তেন্তে পৃষ্ঠৰ কলা আৱৰণৰ মুগা হৈ পৰিব মুগা ৰঙৰ হৈ পৰিব আৰু এনেকৈ মুগা বৰণৰ হোৱাৰ কাৰণ কি বিপৰীতমুখী বিক্ৰিয়া ঘটি কপাৰ প্ৰস্তুত হ'ব আৰু সেইবাবে কি হৈছে এইটো মুগা ৰঙৰ হৈ পৰিব সো এইটো মনত ৰাখিবি তোমালোকে তাৰপিছত ইয়াতে চাবি যে ইয়াতে এটা কোশ্চেন দিছে জাৰিত আৰু বিজাৰিত সেইটোৰ ওপৰত জাৰণ আৰু বিজাৰণৰ ওপৰত তোমালোকে মই শৰ্টকাটত কৈ আছোঁ তোমালোকক যে জাৰণ কাক বোলে জীৱৰ বিক্ৰিয়াত অক্সিজেন যোগ হয় তাক কি বোলে জাৰণ বোলে আৰু বিজাৰণ কাক বোলে জীৱৰ বিক্ৰিয়াত অক্সিজেন হেৰুৱায় জীৱৰ বিক্ৰিয়াত অক্সিজেন যোগ হয় সেইবিলাকক কি বোলে জাৰণ বোলে আৰু জীৱৰ বিক্ৰিয়াত অক্সিজেন হেৰুৱায় সেইবিলাকক বিজাৰণ বোলে আৰু ইয়াতে এটা কোশ্চেন মেট্ৰিকত আহিছিল বোধে হাফ ইয়াৰলিত আহিছিল নেকি ইয়াতে কি দিছে যে ৰেডক্স বুলি এটা ইয়াতে আছে ৰেডক্স এই ৰেডক্স কাক বোলে এনেকৈ কোশ্চেন আহে ৰেডক্স কাক বোলে তোমালোকে মনত ৰাখিবি ৰেডক্স কাক বোলে জীৱৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটাই সংগঠিত হয় জাৰণ আৰু বিজাৰণ দুটাই সংগঠিত হয় এনেকুৱা বিক্ৰিয়াকে ৰেডক্স বা জাৰণ বিজাৰণ বোলে জাৰণ বিজাৰণ কাক বোলে জীৱৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুটাই সংগঠিত হয় তেনে বিক্ৰিয়াক ৰেডক্স বোলা হয় সো এইটো মনত ৰাখিবি এইটো বহুত ইম্পৰ্টেণ্ট ৰেডক্সৰ উদাহৰণবিলাক ইয়াতে দিছে তোমালোকে মনত ৰাখিবি এটা ইয়াতে এনেকৈ জাৰণ বিজাৰণ কাক বোলে এইটোৰ ওপৰতে আছে তাৰপিছত ইয়াতে চাবি ক্ষয়ী ভৱন কাক বোলে ইয়াৰ পৰাও আছে ক্ষয়ী ভৱন কাক বোলে এইটো কোশ্চেন আহে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেন জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোকে ক্ষয়ী ভৱন বোলা হয় মনত ৰাখিবি এইটো ক্ষয়ী ভৱন কাক বুলি তাৰপিছত এইফালে চাবি ক্ষয়ী ভৱনৰ এটা উদাহৰণ আহিলে এনেকৈ লিখিব পাৰিবি তোমালোকে ক্ষয়ী ভৱন মানে যিটো বস্তু ক্ষয় হয় ধৰা তোমালোকে লোহাৰ এটা বস্তু আমি ৰাখিলে তাতে কি হয় ক্ষয় হয় তাৰপিছত দুৰ্গন্ধিতা এইটোৰ ওপৰত দিছে ইয়াতে মই লিখি দিছোঁ অক্সিজেনৰ উপস্থিতিত চৰ্বিজাতীয় খাদ্য সামগ্ৰী জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ ওলায় তাকে দুৰ্গন্ধিতা বোলে এইটো মনত ৰাখিবি দুৰ্গন্ধিতা কাক বোলে ঠিক আছে তাৰপিছত ইয়াতে আছে যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া এইবোৰৰ দুৰ্গন্ধি হয় কেতিয়া দুৰ্গন্ধি হয় যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় মানে যেতিয়া চৰ্বি আৰু তেলৰ লগত অক্সিজেন যোগ হয় বা বিক্ৰিয়া হয় তেতিয়া এইবিলাক কি হয় পচি যায় বা দুৰ্গন্ধি ওলায় আৰু তোমালোকে মনত ৰাখিবি এটা যে ইয়াতে দিছে ৰুদ্ৰৰ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় কেনেকুৱা পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণৰ মন্থৰ হয় ইয়াতে ৰুদ্ৰ পাত্ৰত
তাৰপিছত আৰু এটা লিখিবি চিপছ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেন গেছৰ দ্বাৰা ভৰাই থয়। এইটো মনত ৰাখিবি যে চিপছৰ পেকেটবিলাকৰ ভিতৰত কি গেছ ভৰাই থোৱা হয়? নাইট্ৰজেন গেছ। চ' আজিলৈকে ইমানেই, আৰু পিছত আমি আলোচনা কৰিম কুৱেশ্যন এনচাৰবিলাক। তোমালোকে ভিডিঅ'বিলাক চাই যাবি, শ্বেয়াৰ কৰিবি তোমাৰ ফ্ৰেণ্ডবিলাকৰ লগত। থেংক ইউ অল।